সকলোকে কুইক কুকিং এণ্ড ব্লগ চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক মই এটা পুৰণি বস্তু দেখুৱাম। আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে, প্ৰায় 300 মান বছৰৰ আগৰ আমাৰ ঘৰত বস্তু আছে। প্ৰায় মিউজিয়ামলৈ এখন মিউজিয়ামে বিচাৰিও আহিছিলে, কেইটামান বস্তু আৰু আছে, মই দেখুৱাম লাহে লাহে। কিন্তু মোৰ আচলতে পুৰণি বস্তুৰে অলপ দুৰ্বলতা আছে, মই সেইকাৰণে দিব নোৱাৰিলোঁ। আকৌ সেই পুৰণি বস্তুকেইটা মই অকণমান নতুন কৰি পেলালোঁ আৰু মই নিজে ইউজ কৰোঁ আৰু আপোনালোকক দেখুৱাওঁ। চাওক, এইটো মোৰ আজু আইতা, মানে মোৰ শাহুৱে যেতিয়া কৈছিলে, তেওঁৰ শাহুৱেকৰ শাহুৱেক, তাৰমানে প্ৰায় 300 বছৰ, মই অনুমান কৰিছোঁ, তাৰমানে প্ৰায় 300 বছৰ পুৰণি এইটো থুৰীয়া হয়। আৰু এই থুৰীয়া পাত কিমান ডাঙৰ আপোনালোকক অনুমান কৰিবৰ কাৰণে চাওক, ফুটাটো দেখুৱাইছোঁ, কাণখন কিমান ডাঙৰ হ'ব লাগিছিল, চাওক কিমান ডাঙৰ কাণৰ মানুহ হ'ব লাগিছিল। আৰু এই চাওক থুৰীয়াটো এনেকৈ পিন্ধে, তেতিয়াহ'লে মানুহগৰাকী কিমান ডাঙৰ আছিল আৰু আপোনালোকে কাণখন কিমান ডাঙৰ আছিল আপোনালোকে মন কৰক। আৰু এইটো মোৰ ভাগত পৰিলে আৰু লগতে এইটো মোৰ ভাগত পৰিলে। আৰু বিশেষকৈ আমাৰ ফেমিলিত আন কাৰোবাৰ ঘৰত আছে নাই মই নাজানো, কিন্তু মই বৰ যতনেৰে ৰাখোঁ। আৰু এইটো যিটো দুগদুগী বুলি কয়, আচলতে ঢোল বা দুগদুগী কয়, চাওক এটা ফালে এনেকুৱা আৰু এটা ফালে চাওকচোন মীনা কৰাখিনি কিমান ধুনীয়া। আজিকালি এনেকুৱা ধৰণে মীনা কৰিবলৈ আচলতে কোনেও নোৱাৰে বুলিয়ে মই মানে ভাবোঁ। প্ৰথমতে চাওক, এই ব্লেক কালাৰ এই মণিডালত আছিল আৰু ব্লেক কালাৰ মণিডালত এনেকৈ আছিল, আৰু মই আকৌ এইটো অকণমান নিউ কৰিলোঁ, নতুন কৰিলোঁ, কৰি পেলাই মই এতিয়া এইটো গ্ৰীণ কালাৰ কাপোৰ পিন্ধিলে এইটো গ্ৰীণটো পিন্ধোঁ আৰু ৰেড কালাৰ পিন্ধিলে এইটো ৰেডটো পিন্ধোঁ। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে ক'ব। আৰু থুৰীয়া পাতো চাওক কিমান ভাল লগা, কিমান ধুনীয়া তাৰ কাম, এইফালেও এয়া আৰু এইফালেও এয়া। আৰু এটা বস্তু আপোনালোকক দেখাওঁ, বহুতো আছে, মই মাজে মাজে আপোনালোকক দেখুৱাই থাকিম। তাৰ ভিতৰত আপোনাক মই আৰু এটা দেখাইছোঁ, চাওক বহুতৰ ঘৰতে আছে এই এনেকুৱা সোণৰ পানী চেৰুৱা আপোনাৰ মেখেলা চাদৰ। এই যিটো গুণা, এই গুণাটোত সোণৰ পানী চেৰুৱা, চাওকচোন। এইখনো মই একেবাৰে উৱলি গৈছে, এইবোৰ দেখিছে নিশ্চয়। মই কিন্তু ৰাখি থৈছোঁ, খুব ভাল লাগে, মই এই বস্তুবোৰ ৰাখি থওঁ। আৰু আপোনালোকক মই আজি দেখাইছোঁ, আপোনালোকে ভালদৰে মন কৰিব। আৰু মোৰ দৰে যদি আপোনালোকে কোনোবাই পুৰণি বস্তু ভাল পোৱা মানুহ আছে বা কাৰোবাৰ ঘৰত আছে, মোক দেখাবচোন আপোনালোকে, মই বৰ ভাল পাওঁ। আৰু চাওক গোটেই চাদৰখন, মেখেলাখনো আছে এজেগাত, মই আচলতে চাদৰখন বিচাৰি পালোঁ আৰু চাদৰখনকে দেখুৱাইছোঁ। কেনেকুৱা লাগিছে আপোনালোকে ক'ব। এইটো সোণৰ পানী চেৰুৱা গুণা হয়, নিশ্চয় আপোনালোকৰ ভাল লাগিছে। আৰু যদি আজি এই পুৰণি বস্তু ভাল পোৱাসকলৰ কাৰণে কৈছোঁ, যদি আপোনালোকৰ এইবিলাক চাই ভাল লাগিলে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে মোৰ নিচিনাকৈ আৰু কোনোবা পুৰণি বস্তু ভাল পোৱা মানুহ আছে যিসকলে মোৰ এই বস্তুটো চাই ভাল পাব। আৰু আপোনালোকে যদি ভাল পায় আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুন ভিউৱাৰ্ছ হ'লে মোক ছাবস্ক্ৰাইব কৰিবলৈ